তৰমুজ কিনোতে যে সদায় মোৰ গণ্ডগোল হয়। কিনিবলৈহে নাজানো নে চইচ কৰিবলৈহে নাজানো। সদায় এনেকৈ কিনি আনি ঘৰত যেতিয়া কাটিম তেতিয়া যে অকণমানহে ৰঙা ওলায়, সম্পূৰ্ণকৈ ৰঙাই নোলায় জানেনে। বজাৰত বেপাৰী কেইজনেও ইমান ধুনীয়াকৈ কয় বহুত মিঠা খাই চাওক, কিন্তু ঘৰত খাই চালে যে একেবাৰে মিঠা চিঠা নাই, পানী পানী লাগে। সেয়েহে জুচকে বনাই দিলোঁ। আপোনালোকে চুবাই খাই ভাল পায় নে জুচ খাই ভাল পায় জনাবচোন। খাই বৈ লৈ দুয়োজনীয়ে এয়া বাৰান্দাতে বহি আছোঁ। তাৰপিছতে আকৌ খেলা আৰম্ভ। জিলমিলৰ চকাটো লৈ লৈ ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰি আছোঁ। আজি আকৌ দুপৰীয়া থালিখনত বহুত কিবা কিবি আছিলে। তাৰপিছতে খাই বৈ লৈ এয়া মোৰ কামত লাগি গ'লোঁ, মানে দহি গুঠা। সন্ধিয়াৰ এইখিনি সময় যে পাপা আৰু জিলমিলৰ একদম মোবাইলত নাম হওক গান হওক বজাই ল'ব, জিলমিলে নাচিব আৰু তাই নাচিলে আকৌ চাবলৈও লাগিব দেই। পাপাক আনি একদম ওচৰতে বহাই লৈ, মানে দৰ্শকো লাগে তাইক। মাজে মাজে আকৌ তাইৰ নটংকি আৰম্ভ হৈ যায়। ওৰ বস্তু আনি ত'ত পেলাব, তোৰ বস্তু ত'ত। মোৰ শিলযোৰ উলিয়াই আনি পিন্ধি খোজ কাঢ়োঁতেহে তাই শান্তি পাইছে মানে।